গোসাই গাঁৱত বিশেষভাৱে সক্ষম হ'লেও ৰেলত কণী বিক্ৰী কৰি একমাত্ৰ ঘৰৰ উপাৰ্জনকাৰী। ঘৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ২ নং বাছবাৰী গাঁৱত। পুষ্পিন ৰায় জন্মৰে পৰা শাৰীৰিকভাৱে সক্ষম হোৱাত এটা চকু অন্ধ, আনটো চকুৰে ভালকৈ দেখিব নোৱাৰে। পিতৃ মাতৃ বিয়োগৰ পিছত পৰিয়ালৰ দায়িত্ব লোৱাত একমাত্ৰ উপাৰ্জনকাৰী এওঁৱে। বিগত 10 বছৰৰ পৰা উপাৰ্জনৰ পথ ৰেলত কণী বিক্ৰী কৰি নিজৰ পৰিয়াল চলাই আছে। বিগত মাহৰ পৰা কৰোনা বিভীষিকাৰ লগতে লকডাউনৰ ফলত ৰেলত কণী বিক্ৰীৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে। উল্লেখযোগ্য যে দিব্যাংগ পেঞ্চনৰ বাবে আবেদন নিবেদন কৰাৰ পিছতো কোনো সঁহাৰি নাপালে। আনকি চৰকাৰী আৱাসগৃহ আঁচনিকে ধৰি অন্যান্য সুবিধাৰ পৰাও বঞ্চিত পৰিয়ালটো। সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে চৰকাৰে কিয় আমাক প্ৰতাৰণা কৰিছে? আমাক জীয়াই থকাৰ অধিকাৰ দিয়ক, আমিও ভোট দিছোঁ। চৰকাৰ গঠন হ'ল দৃষ্টিহীন আৰু শাৰীৰিকভাৱে সক্ষম ব্যক্তিৰ ওপৰত চৰকাৰখনে দৃষ্টি ৰাখিবনে? সেয়া সময়তহে হ'ব লক্ষণীয়। नाम पुष्पिन राय, बाजबारी 2 নম্বৰ बाजबारी घर। मैं तो भोट सब दी आसो, কোনো চৰকাৰৰ পৰা সুবিধা পোৱা নাই। মই একটা হেণ্ডিকেপ লোক, মোৰ ফেমিলি আছে 4জন 5জন, মই ভাই 5জন, কিছু মই সুবিধা নাপাওঁ। সবাই খাই ঘৰ চৰ কিছু পোৱা নাই। এতিয়ালৈকে চৰকাৰৰ পৰা হেণ্ডিকেপ মানুহক পেঞ্চন দিয়া, আপুনি পাইছে না পেঞ্চনটো? কিছুই পোৱা নাই। কোনো রকম মই যে ট্রেনত কণী ঠনি বিক্রি করে আছো, এইটো দিয়ে চলি আছো। তখন মই উপায় না পাই আমার ঘরে থাকো, মোর যেটু পয়সা আছে মই ওইটুই দিয়ে চলো। মোক এটা কোনো সুবিধা দিলে মোৰ ভাল হয়। পৰিয়ালৰ দায়িত্ব মোৰ হাতত আছে। মই এইটো ট্ৰেইনত সৱাৰি কৰি টুকটাক কৰি চলাই আছো। তাৰ আইডিয়াৰ ওপৰত মই চলাই খাই কৰি ফেমিলিটা চলাই আছো। অসুবিধা তো হয়, অসুবিধা হলে তাও তো চলা তো লাগিব না, ফ্যামিলিটা চলাব লাগিব। কাই চলাই দিব? সরকারে কিছু দায়িত্ব না না। অসুবিধা হয়, চলাফেরা অসুবিধা হয়, পুলিশে অসুবিধা করে, কণী শনি বিক্রি করিবার না দেয়, একটু রাখি দেয়। এই যে সব পুলিশে মানে স্টেশনে গেলে মানে দেখা পালে কয় ভাইরাসের দিন আহিব নালাগে, এমন কয়। তাহলে মই কিমান করে সংসারটা চলাম? কণীয়ে যদি বিক্রি করিবার না দেয় তাহলে মই কেমন করে চলাম? মই তো চুরু করি নাপাওঁ, ডাকাতি করি নাপাওঁ।